Hello everyone, কি খবৰ ভালে আছে মই অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ ফালৰ পৰা আজি কি দেখাম ইটস আ সাৰপ্ৰাইজ আপোনালোকে চাই যাওক আৰু শেষলৈকে চাব আৰু যদি চেনেলত মোৰ কোনোবা নতুন আছে এইখিনি মুহূৰ্তত প্লিজ সাবস্ক্ৰাইব কৰিব আৰু পুৰণাবিলাকক কৈছো প্লিজ শ্বেয়াৰ কৰিব আৰু মোটিভেট কৰিব মোক এনকাৰেজ কৰিব যে মই আৰু ভাল ভিডিঅ'ছ আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ তেতিয়াহ'লে আজি ভিডিঅ'টো এনজয় কৰক একদম শেষলৈকে চাব কিন্তু দেই তেতিয়াহ'লে আৰম্ভ কৰিছোঁ ব্ৰেকফাষ্টত কি বনাম কি নবনামকৈ এই কল আছিলে ঘৰৰ কল তাকে মেছ কৰি মেলি চেনি অলপ দিছোঁ আৰু ইয়াতে পিঠা আছিলে তাকে পিঠা দি মেলি এটা বোলো পিঠাৰ ৰেচিপি এটা বনাওঁ কিন্তু প্ৰথম যোনটো ৰেচিপি বনালোঁ সেইটো অথলে গ'ল চাব আপুনি কি হ'ল অৱস্থা এনেকৈ বেছি পানী দি মেলি মই ধোচা যেনেকৈ বনাইছিলোঁ যে ঠিক তেনেকুৱা টাইপত বোলো বনাম এইবিলাক চব ধুনীয়াকৈ মিক্স কৰিলোঁ কৰি মেলি আপোনাৰ টেৱাত দিলোঁ টেৱাত দিয়াৰ পিছত আৰু বস্তুটো লাগিয়ে ধৰিলে মানে ধুনীয়াকৈ টেৱাত এইফালে দিলোঁ কিন্তু আপোনাৰ ধোচাখনৰ নিচিনা বা তেনেকুৱা ধুনীয়া পিঠা হ'ব বুলি ভাবিলোঁ কিন্তু নহ'লগৈ মানে আচলতে বেছি কোমল হ'ল নেকি দেখিছেনে কি অৱস্থা হ'ল সেইটো ৰাখি দিলোঁ তাৰপিছত আকৌ নতুনকৈ এটা হেৰি কৰিলোঁ এইখিনি যিহেতু অলপ বেছি পানীয়া হৈ আছিলে চ' অলপ বেছিকৈ পিঠা দিলোঁ পিঠা দি মেলি অলপ লৰাই এতিয়া কি পিঠা বনাব লৈছোঁ এনেকৈ সৰু সৰু পকৰি টাইপ মানে বনাই দিছোঁ আপোনালোকেও বনাব পাৰে কিন্তু দেই চবেই জানে বহুতে জানে কিন্তু বহুতে নাজানে কাৰণে যোনবিলাক মানুহে ধৰক নাজানে যে এনেকৈও যে বনাব পাৰে আপোনালোকে ইয়াত বেকিং পাউডাৰ দিব পাৰে মই বেকিং পাউডাৰ দিয়া নাই বাৰু খাব পৰা অৱস্থাত হ'ল আৰু মানে ধুনীয়া টেষ্টিও হৈছিলে খাবলৈ এনেকৈ মানে কলবিলাক বেছি পকি গ'লে মানে আপোনালোকে এনেকৈ ধুনীয়াকৈ কল পিঠা বনাব পাৰে মানে এয়া আমাৰ পিঠা পকৰিটো সিজি গ'ল ধুনীয়াকৈ খাব পৰা হৈ গ'ল মুঠতে একো ৱেষ্ট নহ'ল সেইটোৱে মোৰ ভাল লাগিছে মানে এনেকৈ বনাব জানো কিন্তু আচলতে ইমান হেৰি নাই আৰু এতিয়া যাবলৈ ওলাইছোঁ বজাৰলৈ বিশেষ কাম এটাৰ কাৰণে যাব ওলাইছোঁ ক'ম বাৰু কি কাম আছে এই এটা মেক লিপষ্টিক লৈছিলোঁ তাকে লগাইছোঁ আপোনালোকক দেখুৱাইছোঁ ষ্টাইল মাৰি মেলি বজাৰলৈ আহিছিলোঁ মানে মোবাইল দোকানলৈ আহিছোঁ মোবাইলটো অকণমান বেয়া হৈছে তাকে দেখুৱাবলৈ আৰু যিহেতু লৈ আহিছোঁ সেইকাৰণে মানে আৰু অলপ ভৰিব লগা হ'ল কি ভৰিব লগা হ'ল চাব দেই তাইক লৈ অনাৰ কাৰণে দেখিছে নহয় ক'ত পালোহি বহুত দিনৰ পৰা চিঞৰি আছে KFC খাম এই তাকে লৈ আহিছোঁ একচুৱেলি আমি এতিয়া KFCলৈ আহিলোঁ আৰু যিহেতু ছোৱালীজনীয়ে KFCত খাই বিৰাট ভাল পায় কিন্তু বহুত দেৰি হৈ গ'ল 8:30 বাজি গ'ল সেইকাৰণে ইয়াত নাখাওঁ চ' পেকিং কৰি লৈ যাম চ' ৱেইটিং আছোঁ কাৰণ ইয়াত খালে বহুত দেৰি হৈ যাবতো সেইকাৰণে লৈ যাম আৰু চব খালী কোনো নাই মোৰ নাম্বাৰটো আহি গ'ল যিহেতু দেৰি হৈছিলে কৈছিলোঁৱে চব পেকিং লৈ ল'লোঁ আজি KFC খাব আৰু ন ঘৰত গৈ বুলি হা বিৰাট ফূৰ্তি মানে KFC খাবলৈ পায় KFC খাম কিমান দিনৰ পৰা চিঞৰি আছিলে আজি এট লাষ্ট ইউ গট ইট হয়নে এইবিলাক খোৱাটো ভাল নহয় তথাপিও উপায় নাই আৰু আমি গৈ থাকোঁ এতিয়া ঘৰলৈ বুলি গৈ আছোঁ তেতিয়াহ'লে দৰ্শকসকল আমি এতিয়া KFC খাই লওঁ
তাৰপিছত আপোনালোকক লগ পাই আছোঁ আকৌ দেই চাগে কাইলৈ লগ পাম চাগে ৰাতিপুৱা আপোনালোকে ভিডিঅ'টো চাওক এই KFCত আহি ঘৰত খালোঁ খাই বৈ অলপ ৰেষ্ট লৈ তাৰপিছত ভাত চাত বনাই খালোঁ খাই মেলি তেতিয়াহ'লে ৰাতিপুৱা লগ পাম আৰু ন আজি আকৌ গাড়ী পৰাই ষ্টাৰ্ট কৰিছোঁ এতিয়া ব্লগটো শেষেই হোৱা নাই আজি আচলতে যাব ওলাইছোঁ এফালে মোৰ বা ল'ৰাটোৰ মানে আচলতে তাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে ভাল ৰিজাল্ট কৰিছে Sauk স্কুলৰ পৰা আমাৰ ডিব্ৰুগড়ৰ ই ফাৰ্ষ্ট ডিভিজন 5টা লিটাৰ ফাৰ্ষ্ট ডিভিজন নহয় আচলতে ষ্টাৰে পাইছে 80 কিমান পাৰ্চেণ্টেজটো ভালকৈ নাজানো তাকে আজি খবৰ এটা ল'বলৈ যাওঁ এইকেইটাক লৈ লৈছোঁ ডাঙৰটো গৈছে খেললৈ মোৰ মাও যাব লগত তেতিয়াহ'লে ব'লক আমাৰ লগতে আৰু কিবা এটা এনেই লৈ লৈছোঁ পেইন এডালে আৰু দাড়ি এখনে তাকে আপোনালোকক দেখাওঁ কিনো ল'লোঁ তাৰপিছত এতিয়া মাক উঠাবলৈ বুলি গৈ আছোঁ যিহেতু মাৰ ঘৰ মোৰ যেতিয়া তেনেই নিচেই ওচৰতে চ' এতিয়া মাক উঠাই মেলি আৰু গৈ থাকিম আৰু মই নামি নগ'লোঁ মায়ে গ'ল এই মিঠাই এইখন দেখিছোঁনে মন্দিৰ ডায়েৰী মানে এইটো এখন মিঠাই দোকানো আছে এখন দোকানত আপোনাৰ গাখীৰ চাখীৰ বিক্ৰী কৰি দেখাইছিলোঁৱে চাগে মই এদিন আৰু এইখনত আপোনাৰ মিঠাই চিঠাই বিক্ৰী কৰে তাকে ৰখি আছোঁ মালৈ ৰখি থকাটো এটা আমনিয়ে হয় আৰু মোবাইল অলপ পৰিৱেশটো চোৱা তাকে টেপটো লগাবলৈ চাইছিলোঁ গাড়ী কিন্তু লগা নাই মা আহিলে গৰু এগালমান ৰখি আছে চাওকচোন এতিয়া গৈ থাকোঁ দিয়ক তালৈ আমাৰ লগতে ব'লক আৰু যিহেতু ইমান ট্ৰেফিক চাওকচোন ছেটাৰডে আছিলেতো বহুত সেইকাৰণে ট্ৰেফিক মানে আৰু এই বিক্ৰমলাবিলাকক যে একদম মানে কৈছোঁ নহয় বিৰাট খং উঠে মানে গাড়ী চলালে আপুনি গম পাব কেনেকৈ মাজত ৰখি দিয়েহি নহয় এয়া ব্ৰিজখন আমাৰ গদাপানী ব্ৰিজখন ইমান ভাল লাগে এই ব্ৰিজখন খালি ঠেক কিন্তু দেই বহুত ঠেক হয় অলপ ব্ৰিজবিলাক অলপ বহল হ'ব লাগে আচলতে এতিয়া মই যিহেতু ড্ৰাইভাৰ চ' অকণ প্ৰাকৃতিক সৌন্দৰ্যবিলাক চাব নোৱাৰোঁ চবফালে এনেও বাৰিষা কালত মানে বহুত গ্ৰীনাৰী হৈ থাকে সেউজীয়া হৈ থাকে ইমান ভাল লাগে ন চাই মেলি কিন্তু মই যিহেতু চবফালে চকু কাণ মানে চবফালে দিব লগা হয় সেইকাৰণে ইমান উপভোগ কৰিব নোৱাৰোঁ একচুৱেলি এইবিলাক উপভোগ কৰিবলৈ কাৰণে মানে ড্ৰাইভাৰ ছিটত নহয় মানে ছাইডৰ ছিটত বা পিছফালে বহি গ'লেহে একচুৱেলি ভালকৈ দৃশ্যবিলাক চাব পাৰি মানে বাহঁতৰ ঘৰ যোৱা ৰাস্তাটো চাওক আমাৰ অলপ কনফিউজ হৈ গ'ল মানে আচলতে কি হ'ল যোনফালেদি আমি ৰেগুলাৰ বেচিছত যাওঁ মানে সেইফালে যাব নোৱাৰিলোঁ কেলৈ মানে ব্লগছ পঢ়াই আছিলে যোনফালে যায় চ' আমি সেই দেখিছোঁনে ডিৱাইখন মিনি ট্ৰাকখন দেখিছোঁ ন আগফালে গৈ আছে তাৰ পিছে গৈ আছোঁ সেই মানুহকেইটাই ক'লে বাইদেউ আপোনালোকে আমাৰ পিছে গৈ থাকক তেতিয়া পাই যাব একদম কনফিউজ হৈ গৈছোঁ মানে ইমানে বেছি টাৰ্ণিং দিব লগা হৈছে ইয়াত দেখিছেনে এইখিনিতো আকৌ কনফিউজ মানে এইফালে ৰাইট চাইডে যাম নে লেফ্ট চাইডে কিন্তু ট্ৰাকখন যিহেতু লেফ্ট চাইডে গ'ল আমি লেফ্ট চাইডে গ'লোঁ বাৰু চ' একদম কনফিউজনত গ'লোগৈ মানে সিহঁতৰ ঘৰ পালোগৈ এটলাষ্ট পালোগৈ বাৰু কিন্তু তথাপিও বহুত কনফিউজনত গ'লোঁ মানে কাৰণ চিনি নাপাওঁ এইফালে আজিলৈকে আহি পোৱা নাই আৰু ইহঁতৰ ঘৰ পালোহি এতিয়া এতিয়া তাক মানে লৈ অনা গিফ্টটো দিলোঁ মায়েও দিলে বৈও দিলোঁ আৰু তাক সুধি আছোঁ আচলতে কিমান মাৰ্কছ পাইছে তাকে সি কৈ আছে লাজো কৰিছে তথাপিও সুধিছোঁ আৰু নাই ভালেই মাৰ্কছ পাইছে সি ভাল লাগিলে আৰু এয়া বায়ে ধুনীয়াকৈ ফুলনি এখন কৰি থৈছে লগতে হাঁহো পুহিছে দেই চাব এই 2টি নে 3টি হাঁহ আছে তাকো হাঁহো পুহিছে অলপ গাঁৱলীয়া পৰিৱেশত এইবিলাক থাকেই নহয় জানো ভালো লাগে কিন্তু অলপ সিহঁতৰ মানে চাৰিওফালে অলপ
দৃশ্যটো দেখাই দিছোঁ আপোনালোকক চাৰিওফালে পথাৰ এতিয়া একদম যিহেতু মই কৈছিলোঁ বাৰিষা কালত ইমান মানে একদম চবফালে সেউজীয়া সেউজীয়া হৈ থাকে ভাল লাগে মানে মনটো ফ্ৰেছ লাগে আৰু সুদা মুখে যাব নিদিলে এয়া দেখিছে নহয় ভাত ৰেডি কৰিলে সেই ভাত চাত খাই আহিলোঁ আৰু কিন্তু যিহেতু ডিনাৰটো ইমান সোনকালে নকৰোঁ 7:30তে ডিনাৰ চিনাৰ কৰি আহি গ'লোঁ আৰু আচলতে ডিনাৰটো সিমানটো টাইমতে কৰিব লাগে বুলি কয় কিন্তু আমাৰ সিমানটো টাইমত কেতিয়াও কৰা নহয় বাৰু পাৰ্টি খালোঁ আজি সেইদিনাখন কিন্তু হাই ছেকেণ্ডেৰী যাতে আৰু ইয়াতকৈ ন ভাল পাৰ্চেণ্টেজ যাতে পায় তাকে আশীৰ্বাদ কৰিলোঁ আৰু হয় আৰু সৰুটো এতিয়া ক্লাছ 2হে ভাত চাত খাই মেলি যাব ওলালোঁ আৰু বাই বাই কোৱা বাই বাই কৰি আহিছোঁ দিয়া অলপ লাঞ্চ কৰে আকৌ আহিছোঁ দিয়া দেই আহিছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া তাকে ব্ৰিজখন আকৌ অলপ দেখুৱাই দিছোঁ যিহেতু মই ৰেকৰ্ডিং কৰিব পৰা নাই ছোৱালীজনীয়ে ৰেকৰ্ডিং কৰিছে তাই যি দেখাইছে সেয়াই দেখাইছোঁ আৰু তাইক ক'লোঁ ৰেকৰ্ডিং অলপ কৰিবা বুলি তাকে সেই তেনেকৈ ভগা চিগাকৈ দেখুৱাইছোঁ আৰু বেয়া নাপাব আৰু এটা ঘটনা ঘটিলে নহয় গৈ থাকোঁতেই মানে আধা ৰাস্তাতেই আপোনাৰ পেট্ৰলৰ ইংগিতটো দেখুৱালে নাই বুলি আকৌ যেনে তেনে দেখিছে ন ইণ্ডিকেটৰ কি লিখা আছে ফুইল ৱাৰ্ণিং ল' ফুল তেল নাই ফুলনো মই অকণ মানে চাগে পাইছোঁগৈ কিজানি ঘৰ পালোগৈ হ'লে চাগে কিন্তু তথাপিও নেক্সট দিনাখনৰ কাৰণে যদি কাৰণ নেক্সট দিনাখন ক'ৰবাত যাব লগা হ'ব পাৰে সেইকাৰণে ৰিস্ক নল'লোঁ আৰু মানে আৰু যিহেতু এনেকৈ কম পেট্ৰল কৰি ফুল টেংকি কৰিহে আচলতে থৈ দিব লাগে গাড়ী আৰু ইয়াৰ ৱাল পেইণ্টিংবিলাক চবচোন ইমান ধুনীয়া মানে আছামৰ যোনটো চিম্বল সেইবিলাক দেখাইছে মানে বাগান আপোনাৰ ৰংঘৰ শিৱদৌল আৰু এই নাচনী মানে অসমৰ যোনটো চিহ্ন বুলি কয় যোনটো চিম্বল সেইখিনি দেখুৱাইছে আৰু এয়া ঘৰৰ গলিটো পালোহি এতিয়া মাক নমাই মেলি আৰু ঘৰলৈ যাম আৰু এতিয়া এই মাক নমাব লৈছোঁ মাক নমাই ঘৰলৈ বুলি যাম আৰু আজি তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিবা যদি ভুল হৈছে ক'ব কমেণ্টত তেতিয়া মই শুধৰাবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে ভুলবিলাক আঙুলিয়াই দিলেহে মই আচলতে আগবাঢ়ি যাব পাৰিম আৰু বেছি আৰু যদি মোৰ চেনেলত কোনোবা এতিয়া নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু তেতিয়া আহিবলগীয়া যিকোনো ভিডিঅ'ছ আপোনালোকে দেখি পাব আৰু শ্বেয়াৰ কৰিব দেই যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰোঁ মই ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰোঁ আৰু এটা বস্তু দেখাব লৈছোঁ আমি সৰুতে খেলা এটা গেম চাওকচোন কি আছিলে চাওঁ খেলিছিলে নাই মনত পৰিছে নাই চাবচোন দেই টিকটক চাওঁ কেনেকুৱা মই আমি সৰুতে খেলিছিলোঁ নেকি চাওঁ দেখুৱাচোন মই কি চুজ কৰিম মই কিবা চুজ কৰিম দেই 2001 মই 01 চুজ কৰিছোঁ কালাৰ কি আছে চব
পাৰ্পল কি ওলাব চাওঁ ছাৰপ্ৰাইজ চাওঁ And it has a you are beautiful. হা But চাওঁ a চাওঁ girl, you are girl, it has a চাওঁ 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 কি লিখা আছে girl, you are girl. Oh, you're a girl. Okay. আকৌ এটা নাম্বাৰ চুজ কৰিম এতিয়া মই খেলিম দিয়া ইটছ নট ইণ্টেলিজেণ্ট হ'ব আনইণ্টেলিজেণ্ট কেনেকৈ হ'ব ইটছ নট ইণ্টেলিজেণ্ট আনইণ্টেলিজেণ্ট নহয় নহয় দেখিছে আপোনালোকে খেলিছিলে নাই বাৰু খেলিছিলে চাগে এইটো টাইপত ময়ো আজি খেলি চালোঁ বহুত বছৰৰ মূৰত দেখি পাইছোঁ এইটো ছোৱালীৰ কাৰণে দেখি পালোঁ আচলতে ডাঙৰটো ল'ৰা আছিলে সি ইমান খেলা নাছিলে এই এতিয়া সিহঁতি বহুত ভাল পায় এইবিলাক কিছুমান আৰু যিহেতু স্কুলো যোৱা নাছিলে আচলতে দুবছৰ পিছত ভালকৈ স্কুল গৈছে চ' এইবিলাক কিছুমান সৰু কালৰ কিছুমান গেমছ মনত পৰি গৈছে আচলতে আৰু বায়ে মানে এই ঘৰত পকা কল আৰু টেঙা নেমু টেঙা দি পঠাইছে তেতিয়াহ'লে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব